মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৪ৰ ক আৰম্ভ কৰিম। ৪ অনুশীলনী ৪টো আছে তোমালোকৰ পূৰণ। গতিকে আজি আমি পূৰণৰ বিষয়ে আলোচনা কৰিম। অনুশীলনী ৪ৰ ক চোৱা, ১ নম্বৰত কি আছে? খালী ঠাই পূৰ কৰা। ইয়াত কিছুমান খালী ঠাই দিয়া আছে, এইবিলাক আমাক পূৰ কৰিব লাগে। মই আশা কৰোঁ তোমালোকে নেওতাবিলাক জানা। তোমালোকক মই নেওতাবিলাক জনাবলৈ ভাবিছোঁ। আৰু যদি তোমালোকে নেওতাবিলাক নাজানা, তেনেহ'লে তোমালোকে নেওতাবিলাক মুখস্থ কৰি ল'বা। বুজি পাইছা? এতিয়া চোৱা ক নম্বৰ। ক নম্বৰ কি আছে? ৮ পূৰণ ৯। ৮ ৯ গুণ কিমান হয়? তোমালোকে নেওতা যদি জানা, তেনেহ'লে ৮ৰ নেওতা কি হ'ব? ৮ ৯ গুণ ৭২। ইয়াত আমি কি লিখিম? ৭২। খ নম্বৰটো কি আছে? ৫ ৮ গুণ কিমান? ৫ ৮ গুণ ৪০। ইয়াত লিখি দিম আমি ৪০। গ নম্বৰটো চোৱা, ৭ ৬ গুণ কিমান? তেনেহ'লে ৭ৰ নেওতা কোৱা তোমালোকে। ৭ ৬ গুণ ৪২। ৪ 10 2 ৪২। ঘ নম্বৰটো চোৱা, ৩ পূৰণ ৭। তেনেহ'লে কি হ'ব? ৩ ৭ গুণ ২১। এবাৰ চোৱা দ্বিতীয় ছ নম্বৰটো কি আছে? ১৫ পূৰণ ৮। মানে ১৫ ৮ গুণ কিমান হ'ব? ১৫ ৮ গুণ ১২০। ইয়াত হ'ব ১২০। তাৰপিছত ১৬ পূৰণ ৩, মানে ১৬ ৩ গুণ ১৬ ৩ গুণ হয় কিমান? ৪৮। ৪৮। তাৰপিছতে এইটো চোৱা কি আছে? ১৪ পূৰণ ৫। ১৪ ৫ গুণ কিমান হয়? ১৪ ৫ গুণ ৭০। ৭০। তাৰপৰত এইটো আছে ১৮ ৪ গুণ। ১৮ ৪ গুণ কি হয়? ৭২। তোমালোকে এটা বস্তু চোৱা, এইটো চোৱা, ১৮ পূৰণ ৪ আছে। ধৰি লোৱা তোমালোকৰ ১৮ নেওতা মুখস্থ নাই। যদি মুখস্থ নাই, এইটো কেনেকৈ কৰিব লাগে মই অলপ পিছতে তোমালোকক দেখুৱাই দি আছোঁ। তোমালোকে এটা দেখুৱাই দিলে বাকীবিলাক কৰিব পাৰিবা। এইবাৰ চোৱা অনুশীলনী ৪ৰ কৰ ২ নম্বৰ প্ৰশ্ন। কি কৈছে? পূৰণ কৰা। পূৰণ কৰিব দিছে। ইয়াক দুটা অংক বিশিষ্ট সংখ্যাক এটা অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰিব দিছে। তেনেহ'লে দুটা অংক বিশিষ্ট সংখ্যাক এটা অংক বিশিষ্ট সংখ্যাৰে কেনেকৈ পূৰণ কৰে চোৱা। তোমালোকে মনোযোগেৰে চাবা। প্ৰথমে কি কৰিবা? তুমি এই ৮টো দি এই ৫ক, মানে এককৰ ঘৰৰ এইটো দি এককৰ ঘৰৰ সংখ্যাটো দি ওপৰৰ এককৰ ঘৰৰ সংখ্যাটোক পূৰণ কৰিবা। কিমান হয়? ৮ দি ৫ক পূৰণ কৰিলে ৪০। কিমান হ'ব? ৪০। ৪০ৰ এককত কি আছে? ০। তেনেহ'লে ইয়াত আমি ০ বহুৱাই দিম। আৰু হাতত আমাৰ কি থাকিল? এই ৪টো থাকিল হাতত। এইটো এই ৪টো হাতত থাকিল, হয়নে নাই? এতিয়া কি কৰিম? আমি এইটো দি ইয়াৰ দশকৰ ঘৰৰ সংখ্যাটোক পূৰণ কৰিম। মানে ৮ দি ৩ক। ৮ ৩ গুণ কিমান হয়? ২৪। কিমান পালোঁ? ২৪। আমাৰ হাতত কিমান আছিল? ৪। এই ২৪ৰ লগত আমি ৪ যোগ কৰিম। ইয়াৰ লগত তুমি ৪ যোগ কৰি দিয়া। কিমান পাবা? ২৮। ২৮ পাবা। তেনেহ'লে ইয়াত হ'ব ২৮। তেনে কি পালোঁ? ২৮০। বুজি পাইছা তোমালোকে? এইখিনি বুজি পাইছা? প্ৰথমে কি হ'ব? যে এককৰ ঘৰৰ সংখ্যাটো এককৰ ঘৰত পূৰণ কৰিম। পূৰণ কৰি যিটো পূৰণফল পালোঁ, সেই পূৰণফলৰ এককৰ ঘৰৰ সংখ্যাটো বহুৱালোঁ আৰু দশকৰ ঘৰৰ সংখ্যাটো হাতত থাকিল। তাৰপিছত যিটো দশকৰ ঘৰৰ সংখ্যা আছে, দশকৰ ঘৰৰ সংখ্যাটোৰ লগত এইটো পূৰণ কৰিম। পূৰণ কৰি যিটো পূৰণফল পালোঁ, তাৰ লগত আমাৰ হাতত থকা সংখ্যাটো যোগ কৰিম। বুজি পাইছা? এবাৰ চোৱা খ নম্বৰটো একে নিয়মত। ইয়াত প্ৰথমে কি কৰিম? ইয়াৰ এককত আছে ৭, ইয়াৰ তলত আছে ৭। মানে এটা অংক বিশিষ্ট সংখ্যাক দুটা অংক বিশিষ্ট সংখ্যাক পূৰণ কৰিব লাগে। এটা অংক বিশিষ্ট সংখ্যাৰে দুটা অংক বিশিষ্ট সংখ্যাক পূৰণ কৰিব লাগে। আমি কি কৰিম? ৭ৰে ৮ক পূৰণ কৰিম। ৭ ৮ গুণ কিমান হয়? ৫৬। ৫৬ হয়। এককৰ ঘৰত কি আছে? ৬। তেনেহ'লে ইয়াত লিখিম ৬। আৰু
এইটো আমাৰ হাতত থাকিল, দশকৰ ঘৰৰ সংখ্যাটো হাতত থাকিল। তেনেহ'লে এইবাৰ কি কৰিম, 7 দি 4ক পূৰণ কৰিম। 4 7 গুণ কিমান, 28। 28 হাতত কি আছে, 5, এইটোৰ লগত এইটো যোগ কৰি দিম। তেনেহ'লে কিমান হ'ব, যোগ কৰিলে, যোগ কৰা আগৰ নিচিনা 8 আৰু 5 যোগ কৰিলে কিমান হয়, 13। 13 3 হাতৰ 1, 2 আৰু 1 3, 333। চোৱা, তোমালোকক মই কি ক'লোঁ ইয়াৰ আগত, যে তোমালোকে যদি কোনো এটা নেওতা নাজানা, ধৰি লোৱা তোমালোকৰ 18 নেওতা মুখস্থ নাই, এতিয়া 18 নেওতাৰ কিবা এটা কৰিব লাগে। ধৰি লোৱা এনেকুৱা আছে, ইয়াত 18 লগত 7 আছে, 18 পূৰণ 7। তুমি কি কৰিবা, এইটো এই নিয়মত কৰি দিবা, এইটো এই এনেকৈ যিটো কৰিছোঁ একে নিয়মত কৰি দিবা। বুজি পাইছা এইটো? এবাৰ চোৱা ঘ নম্বৰটো। ঘ নম্বৰত কি আছে, আমাক 45 দিয়া আছে, তলত কি আছে, ইয়াৰ লগত কি পূৰণ, 6 পূৰণ। তেনেহ'লে কি কৰিম, প্ৰথমে 6 দি 5ক পূৰণ কৰিম, হয় নাই? এইটো একক ঘৰৰ সংখ্যা, সেইকাৰণে 6 দি প্ৰথমে 5ক। 5 6 গুণ কিমান, 30। 30ৰ কি লিখিম আমি, এককৰ ঘৰৰ সংখ্যাটো 0। হাতত থাকিল কি আমাৰ 3। এবাৰ কি হ'ব, 6 দি 4ক পূৰণ, 4 6 গুণ 24। 24 এবাৰ 24ৰ লগত কি যোগ কৰিম আমি, 3 যোগ কৰিম। 24ৰ লগত 3 যোগ কৰিম। তেনেহ'লে কি হ'ব, 24ৰ লগত 3 যোগ কৰিলে কিমান হ'ব, 27। তেনেহ'লে এইটো কিমান পালোঁ, 270। বুজি পাইছা? এবাৰ চোৱা এইটো একে নিয়ম। প্ৰথমে কি কৰিম, 6ৰে 6ক পূৰণ কৰিম। 6 6 গুণ কিমান হ'ব, 36। 36ৰ কি লিখিম, 6টো। হাতত থাকিল আমাৰ এই 3টো থাকিব হাতত। এবাৰ 6ৰে 4ক পূৰণ কৰিম। 4 6 গুণ কিমান, 24। তেনেহ'লে 24ৰ লগত কি যোগ কৰিম আমি, 24ৰ লগত 3 যোগ কৰিম। তেনেহ'লে আগৰ নিচিনা 24ৰ লগত 3 যোগ কৰিলে কি হ'ব, 27। এবাৰ চোৱা দ্বিতীয় 6 নম্বৰটো। এইটো চোৱা, এইটো কি আছে, 3টা অংক বিশিষ্ট সংখ্যা, আৰু এইটো এটা অংক বিশিষ্ট সংখ্যা। মানে 3টা অংক বিশিষ্ট সংখ্যাক এটা অংক বিশিষ্ট সংখ্যাৰে কেনেকৈ পূৰণ কৰে, এইটো চাবা ভালকৈ তোমালোকে। নিয়মটো একে আগৰ নিচিনাই। প্ৰথমে কি কৰিম আমি, 9ৰ লগত কাক পূৰণ কৰিম, 5ক। 5 9 গুণ 45। 4 10 5। ইয়াত কি লিখিম, প্ৰথমে একৰ ঘৰত 5, হাতত কি থাকিল আমাৰ 4। এবাৰ কি কৰিম, 9ৰে 4ক পূৰণ কৰিম। কিমান হ'ব, 4 9 গুণ 36। ইয়াৰ লগত কি যোগ কৰিম, 4 যোগ কৰিম। ইয়াৰ লগত 4 যোগ কৰিলোঁ, কিমান পালোঁ, 40। এইবাৰ যোগফলৰ কি, এই যিটো যোগফল কৰি পালোঁ, এই যোগফলত কি আছে, যোগ কৰি যিটো যোগফল পালোঁ তাৰ এককত 0, গতিকে ইয়াত 0 বহাই 4টো আমাৰ হাতত থাকিল। বুজি পাইছা? তেনেহ'লে এইবাৰ কি কৰিম, 9ৰে 4ক পূৰণ কৰিম। 9 1 গুণ কিমান হয়, 9। 9ৰ লগত 4 পূৰণ কৰিলে, 4 যোগ কৰিলে 9 1 গুণ 9। 9ৰ লগত আৰু কি কৰিম আমি, 4 যোগ কৰিম। 9ৰ লগত 4 যোগ কৰিলে কিমান হ'ব, 13। এইটো বুজি পাইছা তোমালোকে? এবাৰ এইটো চোৱা, একে নিয়ম। এইটো 3টা অংক বিশিষ্ট, তো 3টা অংক বিশিষ্ট সংখ্যাক এটা অংক বিশিষ্ট সংখ্যাৰে আমি কি কৰিম, পূৰণ কৰিম। প্ৰথমে 3 দি 4ক পূৰণ কৰিম। 3 4 গুণ কিমান, 12। 12ৰ কি লিখিম, 2। হাতৰ থাকিল আমাৰ 1। এবাৰ 3 8 গুণ কিমান, 24। হাতত কিমান আছিল আমাৰ, 1 আছিল, গতিকে 1 ইয়াত যোগ কৰি দিম। 1 ইয়াত যোগ কৰি দিম, কিমান হ'ল, 25। 25ৰ এককৰ ঘৰত কি আছে, 5, গতিকে ইয়াত লিখিম আমি 5। হাতত থাকিল এইটো 2টো। এবাৰ কি কৰিম, 3 দি 7ক পূৰণ কৰিম। 3 7 গুণ 21। তাৰ লগত কি কৰিম, 21ৰ লগত এবাৰ হাতত থাকিল 2, আমি 2 যোগ কৰি দিম। তেনেহ'লে কিমান পালোঁ, 2 যোগ কৰিলে
23 এইটো হ'ব 23 বুজি পাইছা এবাৰ চোৱা এইটো ইয়াত কি আছে ওপৰত তিনিটা অংক বিশিষ্ট এইটো এটা অংক বিশিষ্ট এইটো চাবা ইয়াত শূন্য আছে চোৱা মাজত কেনেকৈ কৰিম একেই নিয়ম প্ৰথমে 8 দি 7ক পূৰণ কৰিম 8 7 গুণ কিমান 56 56ৰ কি হ'ব এককৰ ঘৰত কি আছে 6 ইয়াত লিখিম আমি 6 হাতত আছে কিমান 5 এবাৰ 8 শূন্য গুণ কিমান হয় 8 শূন্য গুণ 0 8 শূন্য গুণ 0 0ৰ লগত কি যোগ কৰিম 5 যোগ কৰিম তাৰ 0ৰ লগত 5 যোগ কৰিলে কি হয় 5 হয় বুজি পাইছা এবাৰ 8 দি তুমি 4ক পূৰণ কৰা 4 8 গুণ কিমান হ'ব 32 আমি 32 লিখি দিছোঁ বুজি পাইছা তোমালোকে চাবা এইটো যেতিয়া 0 থাকিব 0ৰ লগত যেটো পূৰণ হ'ব এইটো সদায় 0 হয় 0ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে 0 হয় তেনেহ'লে তাত আমাৰ ইয়াত যেনেকুৱা আমাৰ দশকৰ ঘৰত কি আছিল 5 আছিল গতিকে ডাইৰেক্ট আমি 5টো ইয়াত বহাই দিলে হৈ গ'ল বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুজি পাইছা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ